আমি গৈ আছো কন্যাকুমাৰী ফুৰিবলৈ আজি 5টা ওলাব ট্ৰেইন 5টা পিছত ওলাব ট্ৰেইন কালি 5টা পিছত পাব আৰু তাত আমি বিচত খেলিম হেল্ল' এণ্ড ৱেলকাম বেক টু মাই চেনেল ৰাজুছ ব্লগ আমি আজি গৈ আছো চেন্নাই ইগমোৰৰ পৰা কন্যাকুমাৰীলৈ আৰু কালিৰ পৰা আমাৰ কন্যাকুমাৰীৰ ভ্ৰমণ আৰম্ভ হ'ব আৰু এই ভ্ৰমণটো আমি আৰম্ভ কৰিম কালি 31 ডিচেম্বৰ আৰু বছৰটোৰ শেষ আমি যাম কন্যাকুমাৰী তিৰুৱনন্তপুৰম এলএপি কোচি আৰু তাৰ পৰা আমি উভতি আহিম জাৰ্ণিৰ সৈতে কোন কোন আছে আপোনালোকে চাই লওক মই সকলোকে দেখুৱাই দিছোঁ আৰু আপোনালোকে চিনি পাব কোন কোন আছে চাওক এয়া হৈছে মিষ্টাৰ বলিন কুমাৰ ভূঞা এইফালে হৈছে আমাৰ টুটু এইফালে পম্পী আৰু এইফালে মিছেছ মামু আৰু এইফালে আমাৰ বৌ এয়া মুকুন্দ শইকীয়া আৰু এই খটাখুৰ নিপু আৰু এয়া হৈছে খটাখুৰ আমাৰ মনমন আৰু এয়া হৈছে অৰুণাভ বড়ো আৰু 4জন মানুহ আছে বাহিৰত তেওঁলোকক দেখা পাব কন্যাকুমাৰীত আমাৰ খোৱা বোৱা চলি আছে আৰু ধাৰাসাৰ চলিব মানে এয়া একদম ধুনীয়া একদম গ্ৰীনে ৰেডে চব গুড মৰ্নিং ফ্ৰেণ্ডছ আমি আহি পালোঁ এতিয়া কন্যাকুমাৰী আৰু ইণ্ডিয়াৰ একেবাৰে শেষৰটো ষ্টেচন আৰু এই শেষৰটো ষ্টেচনত আমি এতিয়া নামিছোঁ ইয়াৰ পিছত আমি যাম আমাৰ নিজৰ ৰুমলৈ এইটো হৈছে ভাৰতীয় ৰেলৰ শেষ সীমা আৰু ইয়াতেই ষ্টেচনটো শেষ হৈ গৈছে চাওক ইয়াৰ কাৰবাৰটোৱে বেলেগ এই যিটো লাইন দেখিছে এই লাইনটো আচলতে বিবেকানন্দ কেন্দ্ৰলৈ যোৱা একেবাৰে 2 কিলোমিটাৰমান দীঘলীয়া লাইন ইয়াত 50 টকীয়া আৰু 200 টকীয়া দুটা লাইন আছে আমি 200 টকীয়াটোত যাম আমি ৰৈ আছোঁ লাইনত এইটো 200 টকীয়া লাইন আৰু এই 200 টকীয়া লাইনটোত গ'লে বোলে সোনকালে পায় চাই লওঁ পায় নে নাপায় 50 টকীয়া লাইনটো সেই তাৰ পৰা সিপিনৰ পৰা দীঘলীয়াকৈ গুচি আহি আছে আমি যিটো লাইনত আহিছোঁ এইটো স্পেচিয়েল এণ্ট্ৰি বুলি কয় 200 টকা আৰু মোৰ পিছফালে যিটো লাইন আছে সেইটো হৈছে 50 টকা 50 টকাত যদি কিবা কাৰণত যাওঁ তেতিয়া এনেকুৱাকৈ লাইন পাতি ঘূৰি গৈ থাকিব লাগিব ইয়াত ৰ'দ সেইকাৰণে অকণমান ছাঁ লৈ আছে কৈ মামুৰ টুপি নাই ইহঁত দুজনীৰ পূৰা কেপ কিনি লৈছে আৰু কিনি লৈ মানে বেলেগ আৰু কাইদাই বেলেগ সিহঁতৰ পম্পীয়ে নিকিনিলে গগলছ কিনিছে ইহঁতৰ গগলছ আছে টেনশ্যন নাই লাইনত আমাৰ আছাম টিম লাইন চাওক আপোনালোকে ইয়াতে 200 টকা দিব লাগিব ইয়াত লিখা আছে স্পেচিয়েল এণ্ট্ৰি টিকেট ভিতৰত এনেকৈ পেচাব কৰিবলৈ জেগা আছে লেডিজ টয়লেট আছে আল্টিমেটলি আমি সোমাই আহিলোঁ বতাহ বহুত বেছি এয়া হৈছে থিৰুভেল্লুভাৰ তেখেতক কুমাৰ বুলিও জনা যায় তেখেত হৈছে এগৰাকী তামিল পইণ্ট আৰু চব আমাৰ শাৰী পাতি ৰৈ আছে আমি এতিয়া জাহাজত উঠিম জাহাজত উঠিবলৈ মাত্ৰ এটা পৰ বাকী বহুত অপেক্ষাৰ পিছত আমি জাহাজত উঠিবলৈ ওলাইছোঁ এয়া বৌ মুখত মাস্ক মাৰি লাভ নাই সাগৰৰ বতাহ খাওক ভাল লাগিব আৰু মূৰত এইবিলাক টুপি চুপি লৈ লাভ নাই ভিটামিন ডি ভিটামিন আছে ই ভিটামিন আছে সেইবোৰ ল'ব লাগে চুলিত তাৰ পৰা ঘূৰি অহা মানুহবোৰ এইপিনে গৈছে এই বাটেৰে উঠাই দিছে তামাম ভিৰ আল্টিমেটলি আমি উঠি গ'লোঁ বিবেকানন্দ ৰক মেমৰিয়েল এইফালে গৈ আছে আৰু এটা পাৰ্টি চাওক মানুহ বিবেকানন্দ ৰক মেমৰিয়েলত বাই বাই চেণ্ডেল থোৱা চেণ্ডেল লাইনটো লাগা আমি লাহে লাহে সোমাই আহিছোঁ আৰু বতাহ সাগৰৰ বতাহ এইটো ফিল কৰিবলগীয়া হয়নে আহিলে অনুভৱ কৰা নাযায় জাহাজৰ পৰা নামি ইয়াত দিব লাগিব 30 টকা ইয়াতে চেণ্ডেল থ'ব লাগে ফ্ৰী অফ কষ্ট দিছ ইজ এণ্ট্ৰেঞ্চ এণ্ড দিছ ইজ ত্ৰিবেণী সংগম আমাৰ পল্টন আহি আছে এইপিনৰ পৰা শ্ৰীপাদা মণ্ডপম আপোনালোকে এই বাটেৰে যাব লাগিব ৰ'দ বহুত আছে যদি পাথৰ কিন্তু ইয়াতে মানে গৰম নহয় খোৱা পানী আছে পিনে কা পানী ভি হে পিছফালে সাগৰৰ ঢৌবোৰ চাওক আমাৰ উভতনি যাত্ৰা আৰম্ভ হৈছে এইফালে সাগৰ আৰু লাইন পাতি আমি এনেকুৱাকৈ আহি আছোঁ আৰু পিছে বলি নহয়
চোৱা ঐ পানী চোৱা চাওক মোবাইলটো তলত দিবলৈ ভয় লাগিছে পৰি যায় যদি চেছ এইখন হৈছে চাৰ্চ আৰু এইপিনে দুটা মন্দিৰ দেখিছে আপোনালোকে এইটো মন্দিৰ আৰু এইপিনে চাওক আন এটা মন্দিৰ ইয়াতে আমাৰ বিবেকানন্দ ৰক মেমৰিয়েলৰ যাত্ৰা শেষ হৈছে বাকীখিনি পিছত দেখুৱাম আমি আছোঁ একেবাৰে সাগৰৰ পাৰত সাগৰৰ পানী চুই এইফালে আছে অচিনিতা বৌ নামি আহক চৰ্দি নালাগে আৰু এইফালে সকলো সমস্ত পৰিয়াল আছে অয়ন এটা ধুনীয়া ফিলিংছ আৰু সাগৰৰ পাৰত কন্যাকুমাৰী সাগৰৰ পাৰত গা নুধুলোঁ কিন্তু ইয়াতে পানীখিনিত আমি আৰু যিটো অনুভৱ ল'ব লাগে অনুভৱ লৈছোঁ সাগৰৰ পাৰত বহি আছোঁ সাগৰে তিতালেও পানী দেখি আছে আপুনি আহি আছোঁ এতিয়া গান্ধী মণ্ডপলৈ ধুনীয়া ধুনীয়া মাৰ্কেট আছে ধুনীয়া ধুনীয়া বস্তু পায় সেই বস্তুবিলাক আমি কিনিম লৌহ মানৱ চৰ্দাৰ বল্লভ ভাই পেটেলৰ সৈতে মহাত্মা গান্ধী আৰু ডেকা বয়সৰে মহাত্মা গান্ধী গান্ধী মণ্ডপত আমি সোমাইছোঁ আৰু ইয়াৰ চাৰিওফালে গান্ধীজীৰ পুৰণি কালৰ সেই যুগজয় ফটোখিনি আছে কলম গান্ধীজীৰ অস্থি ইয়াতে আছে আৰু সেইকাৰণে এই ঠাইখিনিৰ নাম হৈছে গান্ধী মণ্ডপ এনেকুৱাকৈ বহুকেইখন ফটো চাৰিওপিনে আছে যিখিনি বস্তু চাব লাগে জৱাহৰলাল নেহৰুৰ সৈতে গান্ধীজী বহি আছে ৱাৰ্কাৰ সৈতে সবৰমতী আশ্ৰমত আৰু এনেকুৱাকৈ ইয়াত খুব সুন্দৰকৈ এটা স্থাপনা কৰিছে একচুৱেলি ইয়াৰ যিটো মেইনটেনেঞ্চ সেই মেইনটেনেঞ্চটো খুব বেছি ভাল বুলি ক'ব নোৱাৰি ইয়াত আছে এটা কাঠৰ চিৰি ইয়াৰ পৰা সাগৰৰ ভিউ বৰ ধুনীয়া এইফালে ৰক মেমৰিয়েল এইফালে সাগৰ এইপিনে মাৰ্কেট আৰু এইফালে সেয়া হৈছে টাৱাৰ ছানৰাইজ টাৱাৰ এইফালে গোটেই কন্যাকুমাৰী টাউন এইফালে আপোনালোকে দেখা পাইছে সাগৰৰ পাৰে পাৰে যিমান দূৰলৈকে যায় সিমান দূৰলৈকে মাৰ্কেট আছে আৰু এইফালেও গোটেই মাৰ্কেট আছে আপোনালোকে যিমান দূৰলৈকে যায় এইফালে যিমান দূৰলৈকে যায় চাৰিওফালে মাৰ্কেট আছে আৰু এইফালে হৈছে গোটেই কন্যাকুমাৰী ধুনীয়া এটা পৰিৱেশ কন্যাকুমাৰীলৈ আহিব লাগে যদিও চাফ চিকুণৰ অভাৱ আছে তথাপিও কিন্তু কন্যাকুমাৰীখন ধুনীয়া এইটো হৈছে ভাট্টুকেলাই ফ'ৰ্ট 25 টকাকৈ টিকেট ল'লোঁ 15 বছৰৰ তলৰ ল'ৰা ছোৱালীৰ কাৰণে ইয়াত টিকেট নালাগে আৰু বাকী ডাঙৰৰ কাৰণে বিশেষকৈ ইণ্ডিয়ান চিটিজেনৰ কাৰণে লাগে 25 আৰু ফৰেনাৰৰ কাৰণে লাগে 300 তো বলক আমি যাওঁ ভিতৰলৈ ভাট্টাকোটাই ফ'ৰ্ট ত্ৰাৱণকৰ যি শাসন আছিলে সেই শাসনৰ শেষ কিলাটোৱে শেষ দুৰ্গটোৱে হৈছে এইটো আৰু এয়া ব্ৰিটিছসকলে যেতিয়া এৰি গৈছিলে ই যেনেকৈ আছিলে তেনেকৈ এতিয়া আছে তাক আৰু নতুনকৈ মেৰামতি কৰা হোৱা নাই ইয়াৰ দুইফালে সাগৰ নৈ বৈ আহি সাগৰত পৰিছে আৰু এনেকুৱা সংগম আপোনালোকে দেখাই নাপাব আমি তলেদি যাম নৈ আহি সাগৰত পৰা এয়া প্ৰথম দৃশ্য আমি দেখিছোঁ তে ছাৰ কওকচোন আপোনাৰ কেনে লাগিছে মস্তি আৰু আপোনাৰ কেনে লাগিছে কওক তালৈ আমি যাম এইয়া চাওক এইয়া ঘূৰি আছে কিমান ধুনীয়া এটা পৰিৱেশ আৰু ইয়াতে মানুহে সাঁতুৰি আছে এয়া এখন নৈ আহি সাগৰত পৰাৰ দৃশ্য মানুহে সেইফালেদি আহি সাঁতুৰি আছে আৰু আহিবৰ কাৰণে বহুত দীঘলীয়া এটা ৰাস্তা সেই ৰাস্তাইদিহে আহিব পাৰি আৰু ভিতৰদি আহিব পাৰি যদি চাম যদি আহিব পাৰে আমি ইয়ালৈ আহিম এডভাঞ্চাৰলৈ আহিছোঁ আমি আৰু সেই এডভাঞ্চাৰটো হৈছে সাগৰৰ পাৰটো বিচাৰি বিচাৰি আহিছোঁ দুখন ৱালৰ মাজত ফাঁক আছিলে সেই ফাঁকটোৰে সোমাই আহি এই ভিতৰুৱা যিটো ৰাস্তা ওপৰৰ পৰা আপোনালোকক দেখুৱাইছিলোঁ সেই ৰাস্তাটোৱেদি আমি আহি আছোঁ অৱশেষত আমি আহি আহি নৈখন পালোঁ তেতিয়া আমি পাৰ হ'ম লাহে লাহে বলা বলা এই ভিডিঅ'টো আপোনালোকে চাইছে দেখিছে 2022 চনৰ আজি শেষ দিন আৰু এই শেষ দিনটোত আপোনালোক সকলোকে শুভেচ্ছা জনাইছোঁ ভালেই ভাল হওক আৰু ধুনীয়া হওক 2023 সকলোকে নতুন বছৰৰ শুভেচ্ছা দিলোঁ আৰু সকলোৰে মনৰ কামনাবোৰ পূৰ্ণ হওক সকলোৰে ৰাজ্যৰ ভাল হওক দেশৰ ভাল হওক মানুহৰ ভাল হওক
me, baby, I got your back. Looking at you, thinking about all of the ways that you know me. I can't get enough. Mamu, হেপী নিউ ইয়াৰ ইণ্ডিয়াৰ ফাৰ্ষ্ট ৱাক্স মিউজিয়াম তালে আমি আহি পাইছোঁ আৰু এই ৱাক্স মিউজিয়ামত এতিয়া আমি সোমাম ৱাণ্ডাৰ ৱাক্স ইণ্ডিয়াৰ ফাৰ্ষ্ট ৱাক্স মিউজিয়াম মোৰ এজন ফেভৰেট ষ্টাৰ হয় বিজয় মিষ্টাৰ বচ্চন মাদাৰ তেৰেছা and Pope John Paul. Manmohan Singh ji, Jawaharlal Nehru ji, my favorite Abdul Kalam ji, Mr. Barack Obama, Mr. Gentleman, Bruce Willis, Arnold Schwarzenegger, Mr. Batman, Mr. Shahrukh Khan, Rabindranath Tagore, Einstein, Charlie Chaplin, Mahatma Gandhi. হয়তো ৰঙাটো তেতিয়া কি কয় এইখন ফেচিং কাৰ নে ফেচিং কাৰ বুলি কয় মায়াপুৰী মানে মায়াপুৰী আৰু সৰুৰ পৰা ডাঙৰলৈকে 100 টকাকৈ ইয়াৰ এণ্ট্ৰি ফিজ ইয়াৰ লগতে এইফালে আছে 9D চিনেমা তাৰ লগত আছে ৰেচিং কাৰ এই গোটেইখিনি আপোনালোকে খেলিব পাৰিব কিন্তু প্ৰতিটোতে 100 টকাকৈ আপোনালোকে দিব লাগিব আমি আহিছোঁ সানসেট চাবলৈ কন্যাকুমাৰীত আৰু সানসেট দেখা পাওঁ নে নাপাওঁ নাজানো এটা বিৰল মুহূৰ্ত আপোনালোকক দেখুৱাইছোঁ 2022 চনৰ শেষ দিনটোৰ সূৰ্যাস্তৰ দৃশ্য আপোনালোকে চাওক এয়া সূৰ্য ডুব গৈ আছে আৰু এই সূৰ্য ওলাব 2023 চনত এয়া 2022 চনৰ শেষ সূৰ্যাস্ত 10%. 1%. Happy New Year! মাৰ্কেটত ঘূৰি আছোঁ আমি অচিন্দাৰ পৰিয়াল আৰু আমাৰ পৰিয়াল মাৰ্কেটিং কৰি আছোঁ স্মৃতিবোৰ সাঁচি ৰাখিবৰ কাৰণে এই ভিডিঅ'বোৰ কৰিছোঁ নতুন নতুন ঠাইৰ সৈতে আৰু নতুন নতুন ভিডিঅ' বহুত আহি আছে আৰু সেই ভিডিঅ'বোৰ চাই আপোনালোক সকলোৱে ভাল পাব যিসকল নতুন ভিউৱাৰ্ছ আছে তেওঁলোকে লাইক আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আজিৰ ভিডিঅ'টো ইমানতে সামৰিবলৈ ওলাইছোঁ পৰৱৰ্তী ভিডিঅ'বোৰৰ বাবে মোৰ চেনেলটোৰ সৈতে আপোনালোক জড়িত হৈ থাকিব আৰু ভালে থাকক সুন্দৰভাৱে থাকক ধন্যবাদ